ওয়েলকাম ব্যাক টু মাই চেনেল ডি কেবজলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সদৌ অসম মায়ামৰা হৰিজী সমাজৰ উদ্যোগত যি তিনিদিনীয়া কাৰ্যসূচী আজি দ্বিবাৰ্ষিক অধিৱেশন উদযাপন কৰা হৈছিলে তাৰে আজি দ্বিতীয় দিনা কাৰ্যসূচী আৰু এই দ্বিতীয় দিনা কাৰ্যসূচীত বৰ্তমান বৰ্ণাঢ্য শোভাযাত্ৰাৰ কাৰণে পূৰা সাজু কৰি তোলা হৈছে আৰু কিছু সময়ৰ পাছতে শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰাৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ যিহেতু মই আপোনালোকক কৈছে ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা আৰু ধৰ্মীয় শোভাযাত্ৰাৰ বাবে কেৱল পুৰুষেই নহয় মহিলাও সমানেই অধিকাৰ গতিকে সমানেই মানে আয়তীসকল খুব সুন্দৰভাৱে ধৰ্মীয় সাজ পোছাক পৰিধান কৰি শোভাযাত্ৰাৰ বাবে সাজু হৈছে বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰাৰ যি প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতিৰ বিষয়ে এনেই অকণমান দাদাজনৰ পৰা জানিম দাদাজনৰ পৰিচয়টো প্ৰথম দি দিয়ক নমস্কাৰ মোৰ নাম সুৰজিৎ দাস গড়গাঁও চিনি লোৱা 7জন বাছি খোৱা কল প্ৰকাশ হৈছে ব্ৰহ্মাণ্ড জল 4 বেদ 14 শাস্ত্ৰত জ্ঞান মাত্ৰ কয় ইহাকত জানিলে জীৱৰ নিষ্ঠা হয় সাৰৰ সাৰ বাছি কৰাইলা কীৰ্তন কৃষ্ণৰ বাবে অনিৰুদ্ধ চিনিলৈ ধন সেই অনিৰুদ্ধ শৰণলৈ আমি আজি অনিৰুদ্ধ সদৌ অসম মায়ামৰা বাৰ্ষিক অধিৱেশনৰ আজি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠানে আৰম্ভ হ'বলৈ ধৰিছে তাতে আমাৰ আইসকল আহিছে বিভিন্ন গাঁৱৰ পৰা গায়ন বায়ন আহিছে আমাৰ শৰণ পৰ্ব অনুষ্ঠান হ'ব আৰু আইসকল আছে ধৰ্মীয় গাঁওভাসকল আছে ধৰ্মীয় পাঠকসকল আছে সকলো মিলি আমাৰ আজি আমাৰ হোচগাঁওস্থিত মায়ামৰা যি কাৰ্যসত্ৰ আছে কাৰ্যসত্ৰৰ পৰা আমাৰ ঢকুৱাখানা চাৰিআলি হৈ আমাৰ বাঁহপৰা য'ত সদৌ অসম মায়ামৰা অধিৱেশনস্থলীলৈ আমি এই যাত্ৰা আৰম্ভ কৰিম খন্তেক সময় পিছতে তাত আপোনাক সকলোৱে সদৌতিকে দেখিবলৈ পাব ইয়াকে কৈ মোৰ সময় হৈছোঁ খুব সুন্দৰ যিহেতু আপোনালোকে বিভিন্ন ধৰণৰ শোভাযাত্ৰা দেখা পাইছে কিন্তু ধৰ্মীয় শোভাযাত্ৰা কেনেকুৱা ধৰণৰ হ'ব পাৰে গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো যদি চাই থাকে ধৰ্মীয় শোভাযাত্ৰা কেনেকুৱা ধৰণৰ হ'ব সেই সকলোবিলাক মই দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰাৰ কাম আৰম্ভ হৈছে আৰু এয়া আহিবলৈ লৈছে ধৰ্মীয় সাজ পোছাক আৰু খোল মৃদং আয়তী উৰুলীয়ে এক মুখৰিত পৰিৱেশৰ সৃষ্টি কৰিছে খুবেই এটা ভাল লগা মুহূৰ্ত যিটো মুহূৰ্ত কোনোদিন নেদেখা বুলিয়ে ক'ব লাগিব মই কোনোদিন এনেকুৱা এটা পৰিৱেশ দেখা নাই মানে বুকু কঁপি উঠা এটা দৃশ্য যিটো আপোনাৰ ভালো লাগিব ভয়ো লাগিব এটা ভগৱান তুল্য এটা মানে যাত্ৰা বুলি ক'ব পাৰি মানে দেখাই শেষ কৰিব নোৱাৰা এটা দীঘলীয়া শাৰী আৰু সেই শাৰীটোৰ শেষলৈকে মই আপোনালোকক কেনেকৈ দেখাম সেইটোকে ভাবি আছোঁ আৰু যিমান যি কি নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ যি ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাৰ দৃশ্য মই আপোনালোকক দেখাই আছোঁ মই যিহেতু আপোনালোকক কৈছিলোঁৱেই ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে ধৰ্মীয় সাজ পোছাক আয়তীৰ উৰুলি গায়ন বায়ন এক সকলোৱে মানে মিলি এটা মুখৰিত পৰিৱেশৰ সৃষ্টি কৰিছে বুকু কঁপি গৈছে বুকু মানে ভয় লাগিছে কিবা এটা ভয় লগা যেন অনুভৱ হৈছে যেন ধৰ্মীয় যাত্ৰা ভগৱানক যেন লৈ আহিছে তেনেকুৱা এটা অনুভৱ হৈছে মই আপোনালোকক শাৰীটো দেখাই শেষ কৰিবই পৰা নাই আয়তীসকলক দেখাবলৈ পাম বুলি অকণমান ৰখি দিছোঁ আয়তীসকল আহি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক সকলোকে পৰাপক্ষত দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক আপোনালোকে বৰ্তমান মই আয়তীসকলক আপোনালোকক দেখাই আছোঁ আয়তীসকলক সম্পূৰ্ণকৈ দেখাবলৈ গ'লে ভিডিঅ'টো প্ৰায় আধা ঘণ্টাৰ ওপৰত হ'ব ইমানেই এটা দীঘলীয়া শাৰী খুব ভাল লাগিছে মানে এইটো এটা সৰু সুৰা শোভাযাত্ৰা নহয় যিটো শোভাযাত্ৰা
কিমান দূৰ যাব সেই কথা হয়তো আপোনালোকে ঠাইডোখৰ কথা জানেই, জনাসকলে জানে, নজনাসকলে প্ৰায় কিমান কিলোমিটাৰ খোজকাঢ়ি সেই স্থলীলৈ যাব যি নিত্যানন্দ দেৱৰ যি খেলপথাৰ, এই খেলপথাৰলৈ সকলোৱে যাব ইয়াৰ পৰা খোজকাঢ়ি। সঁচাকৈ ইমানবোৰ শক্তি, ইমান দূৰ খোজকাঢ়ি এক ধৰ্মীয় শোভাযাত্ৰা কৰি যোৱাৰ যি শক্তি, হয়তো ভগৱানৰে শক্তি। সকলোৱে পূৰা প্ৰয়াস কৰিছে, মানে কোনো ভাগৰি পৰা নাই। ইমান দূৰ খোজকাঢ়ি তালৈ যোৱাৰ এক প্ৰয়াস, যিটো ধৰ্মৰ প্ৰতি থকা আশ্বাস বিশ্বাস মানে সকলোবোৰ থাকিলেহে এনেকুৱা এটা কাম কৰিবলৈ সক্ষম হয়। সঁচাকৈ খুব ভাল লাগিছে। লাহে লাহে এই শোভাযাত্ৰা আহি বৰ্তমান উপস্থিত হৈছেহি নিত্যানন্দদেৱৰ সমন্বয় ক্ষেত্ৰত যি তিনিদিনীয়া কাৰ্যসূচীয়ে ৩৮ সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী। এই দ্বিতীয় দিনীয়া কাৰ্যসূচীৰ শোভাযাত্ৰা আহি বৰ্তমান এই স্থানত উপস্থিত হৈছেহি। এক মুখৰিত পৰিৱেশ, মানে আপোনালোকে হয়তো দেখা পাইছে কেনেকুৱা এটা পৰিৱেশ। ধৰ্মীয় এই শোভাযাত্ৰাত, ধৰ্মীয় এই অনুষ্ঠানত সকলোৱে ধৰ্মীয় সাজ পোছাকেৰে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে হয়তো আপোনালোকক মই নক'লেও দেখিয়ে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে। গতিকে চাই থাকক। আৰু আজি এই খেলপথাৰৰ পৰাই আৰু কিছু মুহূৰ্তৰ পাছতে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিম। কালিলৈ আকৌ শেষৰ দিনা কাৰ্যসূচী আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। সৃষ্টি কৰি থৈ যোৱা পানী আমি কাবাৰ